মূৰ্খৰ লগত তৰ্ক নকৰিব, নিজেই অপমানিত হ'ব। তৰ্ক কৰিবলৈ হ'লে জ্ঞানী মানুহৰ লগত কৰক। শিকিব নোৱাৰিলেও কিন্তু আপুনি শিকিব পাৰিব। যি ঠাইত আপোনাৰ কথাৰ মূল্য দিব নোখোজে, সেই ঠাইৰ পৰা আঁতৰি আহক। কথা সেই ঠাইত কওক য'ত আপোনাৰ কথাৰ মূল্য বুজি পায়। জীয়াই থাকিবলৈ হ'লে অলপতো কষ্ট কৰিবই লাগিব, নহ'লে মৃত্যুৰ পাছততো জ্বলাওঁতেও গম নাপায়। বিশ্বাস আৰু প্ৰেম দুয়োটা একেই, কোনোটোকে জোৰ কৰি পাব নোৱাৰে। য'ত বিশ্বাস নাই তাত কেতিয়াও প্ৰেম হ'ব নোৱাৰে। কেৱল আপোন বুলি ক'লেইতো নহ'ব, আপোন হোৱাৰ অনুভূতিখিনিও কিন্তু থাকিব লাগিব।